আৰু আমি ৰঙিয়া পাই গ'লো পৰা অলং এই ৰঙিয়া দেৰি কৰি লাভ নাই যাই থাকোঁ এতিয়া টাইম হ'ল 11:34 আগত দেখি আছোঁ পাই গেলো আমি টোল গেট লাম্বা যাম বোলো দলঙৰ কাম কৰি আছে এখন দলং বন্ধ যাওঁ এখন হা আধা ঘণ্টামান ফাঁচলো না তুই আধা ঘণ্টা হৈ গেল বঢ়িয়া হা অঁ ডেঞ্জাৰ ৰাহুল সেইকাৰণে বন্ধ কৰিছিল ভালে হৈছে যাই নিজে পানীতে কাটি দিব আজি পহঞ্জৰ ৰক্ষা নাই মুঠতে আজি যাম গুৱাহাটী ট্ৰাফিক জাম কি কৰোঁ জানে এখনিবৰ খানাপাৰা পাৰি গেলোঁ না আৰামছে উপায় নাই কি কৰিবি আৰু ফাইনেলি জালুকবাৰী পাই গেলোঁ তারপরে 40 মিনিট ফাঁসার পিছনে অল্প যাম আৰু কিমান অঁ আৰু বেছি নাই 105 কিলোমিটাৰ শ্বিলং পাই যাওঁ আৰু লাগি যাব
টেংকি তাৰপিছত টেনশ্যন নাই আৰু আৰু তাতে আমি ভাত চাত খালোঁ দিদিৰ দোকান ধুনীয়া দিদি বঢ়িয়াকৈ খানা চানা খোৱালে তো এতিয়া বঢ়িয়া আমাৰ অসম আৰু এইটো দিদি বঢ়িয়া খানা খোৱালে এইটো কি আছিলে এইটো দেখাই দিছোঁ ঘৰত তো যাওঁ হ'ল তো ভাতখিনি খাওঁ দেখোন একো নহ'ল আৰু নাংমেন ফেন হোটেল বঢ়িয়া খানা খাই ল'লো খানাটো বঢ়িয়া একদম না কেনে মজা না মজা খানা তো আৰু আগত দেখাম আৰু এবাৰ বেছি দূৰ নাই 1 ঘণ্টা ৰাস্তা আৰু প্ৰায় আমি মোটামুটি 1 ঘণ্টামান আৰু চলিলোঁ এতিয়া সময় হৈছে 3:30 আৰু এৰপৰা আমাৰ টাইম লাগিব মোটামুটি কিমান আৰু 4টা বাজিব না 4:30 বাজিব মোটামুটি 4:30 বাজি যাব তো আৰু এৰপৰা কমচে কম 80 কিলোমিটাৰ বেছি আছে তো বলক আৰু দেখুৱাম ভালকৈ আগত আছে বহুত দূৰ আগত উমিয়াম পাম না উমিয়াম পালোৱে উমিয়াম আছে তাত যোৱা সেই আৰু আৰু আমি বৰ্তমান ওলাই আহিছোঁ অলপ গোটেই দুটাই তো ঠিকে আছে বঢ়িয়া ঠাণ্ডা ঠাণ্ডা বতৰ নদী আৰু পাহাৰ আৰু এতিয়া সন্ধিয়া টাইম দুটাই ধুনীয়াকৈ ওলাই আহিছোঁ অলপ আহি তালে খাওঁ বস্তু দোকান বিচাৰি আছোঁ ইফালে পাম না আগত এই আগত দেখি দুখনমান দোকান আছে তাতে যাম তো এনেহেন আৰু সন্ধিয়া টাইমটো